নতুন ৰূপত চাবলৈ পাব জানমণি। হয় বন্ধুসকল, ঠিকেই শুনিছে, নতুন ৰূপত চাবলৈ পাব সেৱন্তিকা অৰ্থাৎ জানমণিক। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বন্ধুসকল, আজিৰ এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকলৈ লৈ আহিছো এটি ভাল খবৰ। খবৰটো শুনি আপোনালোকে নিশ্চয় ভাল পাব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী সেৱন্তিকা শৰ্মা অৰ্থাৎ জানমণি, তেওঁ নিজৰ ছচিয়েল মিডিয়াৰ প্লেটফৰ্মেৰে জনায় ভাল খবৰটি। আৰু সেই খবৰটো পাই সকলোৱে শুভেচ্ছা জনাইছে তেওঁক। হয়তো আপোনালোকৰ মনলৈ প্ৰশ্ন উঠিছে খবৰটোনো কি? তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো। আহি আছে 2026 বৰ্ষৰ জানমণি, আমাৰ সকলোৰে আবেগৰ জানমণি। আপোনালোকে আকৌ দেখিবলৈ পাব সেই পুৰণি অভিনেতা অভিনেত্ৰী জানমণি। বন্ধুসকল, আগৰ সেই গুঞ্জন দা আৰু সেৱন্তিকা বা আকৌ নতুন ৰূপত ঘূৰি আহিব 2026 বৰ্ষত, আপোনালোকে চাব পাৰিব। আৰু লগতে থাকিব জুবিনদাৰ পুৰণি গীতসমূহ আপোনালোকে শুনিব পাৰিব। সেৱন্তিকা বা ছচিয়েল মিডিয়াত পোষ্ট কৰিছে তেওঁৰ ফটো, এয়া আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। আৰু তেওঁক এতিয়া শুভেচ্ছা জনাইছে সকলোৱে। আৰু জানমণিত পুৰণি অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে, আপোনালোকে দেখিবলৈ পাব 2026ৰ জানমণি। গুঞ্জনি নুসুধিবা তোমালৈ মোৰ মৰম আছে কিমান, সাগৰৰ পানী যিমান। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে